সম্ভাৱনা খুব হোৱা নাই জ্যোতিষাস্ত্ৰই কি কৰিছে বাৰু ৰাজন আপোনাৰ পুত্ৰই অতি সময়খনত জন্মগ্ৰহণ কৰিছে অকল সেয়ে নহয় তেওঁ দৈৱত ভগৱানৰ অংশৰ স্থিতি লৈছে সন্তানটি জন্মলগ্ন বাৰ মাহ তিথি চাই নাম ৰাখিলো শ্ৰীকৃষ্ণ কৃষ্ণ নামে জনাজাত আৰু দশ নামে পৰিচিত হ'ব তব পুত্ৰ সমবিদ্যায়ত হ'ব এতিয়া আমি যাব পাৰোঁনে ৰ'ব সনাতন সনাতন শুনিবলৈ মিলাই দিয়া হ'ব মহাৰাজ চিৰাজীৱ ভালদৰে সনাতন শুনিবলৈ অকণমান আগবঢ়াই দিয়া আৰু মহাৰাজ আজি আমাৰ পৰম সৌভাগ্যৰ আমাৰ এই বৃদ্ধ বয়সত সৰ্বসুলক্ষণ ভদ্ৰ চন্দ্ৰ বিনন্দিত অভূতপূৰ্ব পুত্ৰৰত্ন লাভ কৰি নন্দপুৰী আনন্দৰ সীমা নোহোৱা হৈছে হে বকুলবাসী হে দশ দিগপাল দেৱতা মণ্ডলী সকলোৱে কৰক আশীৰ্বাদ আমাৰ বাসাতে